হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভাল। নগাঁৱত থকা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান। বিহু পাছতে গৈছিলোঁ, কিন্তু ভিডিঅ'টো দিবলৈ থাকি গৈছিলে, সেই গতিকে আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। বোধ কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু কোন কোন গৈছিলে বাৰু সেই দিনটোত? বিহুৰ 3 দিনমানৰ পিছত আমি গৈছিলোঁ। আৰু কোন কোন গৈছিলে বিহুৰ 3 দিনমানৰ পিছত কমেণ্ট কৰি জনাবচোন। আৰু বটদ্ৰৱা থানলৈ নতুনকৈ যি শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছে, কোনে কোনে চাবলৈ আহিছে কমেণ্টত জনাব। আৰু কেনেকুৱা পাইছে সেইটোও কমেণ্টত জনাব। আৰু আমি যোনদিনাখন গৈছিলোঁ সেইদিনাখন মানে বটদ্ৰৱা থানত ইমানেই ভিৰ মানে কি ক'ম আৰু। বিহুৰ 2 দিনৰ পিছততো আৰু ভিৰ আছিলে, কিন্তু আমি 3 দিনৰ দিনাখন গৈছোঁ, বিহুৰ 3 দিনৰ দিনাখন গৈছোঁ, সেইদিনাও কিন্তু বহুত মানুহ আছিলে। আৰু গৈ কিন্তু ইমান ভাল লাগিলে নহয়, মানুহবোৰ লগ পায়ো ভাল লাগিল। আৰু গুৰুজনাৰ শ্ৰীচৰণত সেৱাভাগ কৰি সকলোৰে মংগল কামনা কৰি বছৰটো ভাল হওক বুলি তেওঁৰ শ্ৰীচৰণত সেৱাভাগ কৰি আমি আহিলোঁ আকৌ গংগাপাৰলৈ। তাৰপিছত আৰু যদি আমি বৰদোৱা থানলৈ গৈ পেলাই যদি গংগা পাৰত এসাঁজ বনাই খাই নাহোঁ, কেনেকৈ হ'ব কওকচোন বাৰু, হয়নে নহয়? আমি যিহেতু ৰাতিপুৱা সোনকালে গৈছিলোঁ, সেই গতিকে ব্ৰেকফাষ্টটো আকৌ তাতেই কৰিলোঁ। আমাৰ খিচিৰি হৈ আছে, উপমৰা খিচিৰি বনাই আছে, এফালে গগৈ খুৰা, নন্দ খুৰা, এফালে কথা আড্ডা, আৰু এজনী আন্টি খুৰী, এফালে চুনু। 26 ডিচেম্বৰতে হ'ল হয় আমাৰ। আছে আকৌ এইফালে কিমান মানুহ আজি বস্তু এই প্ৰগ্ৰামটো বৰদোৱা প্ৰগ্ৰামটো পিছলৈ ইয়াৰ হেৰি গান ইয়াৰ গান পিছলৈ মাছৰ গান এইফালে আমি কুকুৰক এয়া খুৱাই আছোঁ, পিঠা লাড়ু যি আনিছিলোঁ চব খুৱাই আছোঁ। আৰু এইফালে চব মানুহে ৰন্ধা বঢ়া কৰি আছে, চব বহি আছে, এইফালে খাই আছে, খাবলৈ বহিছে। ৰাতিপুৱা ব্ৰেকফাষ্ট খালোঁ, খাই কৰি লৈ আকৌ দুপৰীয়াৰ কাৰণে থাকিল নহয়। দুপৰীয়া আকৌ আমি খিচিৰি আৰু লেবৰা ভাজি বনালোঁ। খিচিৰি আৰু লেবৰা ভাজি হোৱাৰ পিছত খাই কৰি লৈ আমি আকৌ ক'লৈ গ'লোঁ জানেনে? শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰলৈ, য'ত নতুনকৈ নিৰ্মাণ কৰা ঠাইখিনিলৈ গ'লোঁ আৰু চাবলৈ গ'লোঁ। আৰু চাবলৈ সোমাই দেখিলোঁ যে একদম আপোনাৰ কি ক'ম আৰু, ইমান গৰম মানে আমি যিহেতু ছাতি নিনিলোঁ, মানে কি ক'ম আৰু, সাংঘাতিক সেইদিনা ৰ'দ আছিল আৰু গৰম আছিলে। আৰু যদি আপোনালোকে যোৱা নাই, যাম বুলি ভাবি আছে, এই ভিডিঅ' মাধ্যমেৰে মই আপোনালোকক কৈছোঁ যে আপোনালোকে হাতত এটা ছাতি লৈ যাব। যিহেতু এতিয়া বৰষুণো পৰি আছে, বৰষুণৰ পৰাও বাচিব আৰু ৰ'দৰ পৰাও বাচিব। আমি যিহেতু ছাতি লৈ যোৱা নাছিলোঁ, একদম সাংঘাতিক গৰম আছিলে। কিন্তু আমি যিমান দূৰলৈকে চাব পাৰিলোঁ সিমান দূৰলৈকে চালোঁ। আৰু গৰম যিহেতু বহুত বেছি আছিল, সেই গতিকে গোটেইখিনি সম্পূৰ্ণ চাব নোৱাৰিলোঁ। আৰু যিখিনি চালোঁ আপোনালোকক ভিডিঅ' মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু যদি আপোনালোক দূৰৰ পৰা আহে, তেনেহ'লে ধুনীয়াকৈ গংগাপাৰত খাই কৰি নতুনকৈ আৱিৰ্ভাৱ হোৱা ক্ষেত্ৰখন আপোনালোকে চাব পাৰিব। আৰু লগত কিন্তু ছাতি এটা লৈ আহিব, বৰষুণৰ পৰাও বাচিব আৰু ৰ'দৰ পৰাও বাচিব। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বহুত ধুনীয়া কাম কৰিছে, সঁচাই মানে বহুত ধুনীয়া কাম কৰিছে। কিন্তু অলপ গৰমৰ কাৰণে অকণ অসুবিধা এটা হৈছে, নোহোৱা নহয় বাৰু। কিন্তু এতিয়ালৈকে যোন আহিম বুলি ভাবি আছে আহিব পাৰে, খুবেই ভাল পাব আহি। আৰু এই চাওকচোন, খুবেই ভাল পাব আহি, মানে কি ক'ম। বিষ্ণু অৱতাৰ ন? বিষ্ণু আৰু দশ অৱতাৰ আৰু এয়া বৰা আৰু এয়া হিৰণ্যক বধ কৰিছিলে, হিৰণ্যকশিপুক বধ কৰিছিলে। তাৰপিছত আৰু এয়া বামন অৱতাৰ, মানে দশ অৱতাৰ। আৰু ইয়াত দশ অৱতাৰটো বৰ ধুনীয়া দেখুৱাইছে, খুব সুন্দৰ, মানে স্পষ্ট ধুনীয়া। চবফালে ধোঁৱা ওলাইছে। এখন হৈছে তাল,
নাই কোৱা যি গৰম ক'ত মন কৰিব হাতীৰ ওপৰত যে হেৰি সিংহ যে আছে অঁ এইটো একদম আচল এইটো টাইপৰ সিংহ দেই অঁ এইটো টাইপৰ সিংহ এইটো